নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি আসলতে কথাটো মোৰ আৰু জানিৰ মাজত বেয়া পোৱা পুই হৈ আছে বৰ্তমানলৈকে দেখিছে আপোনালোকে ভিডিঅ'বোৰত হেনা ভাওনা ভিডিঅ'টো চাইছে যদি আপোনালোকে গম পাইছে তাত মই নাই আৰু হেনা ময়ো অকলে পিকনিক গৈছো তাইক লগ ধৰিলতো নগল বাৰু বেয়া পোৱা পুই হ'ল আৰু কি কাৰণত হ'ল বাৰু সকলো কম মানে কি আৰু মোক তাই মানে আৰু ভিডিঅ' একেলগে নেদেখিব নেকি ঠিক নাই মানে তাই বেলেগ পাৰ্টনাৰ লৈ লৈছে দেখিছে হেনা নিবিৰ আহিছে নিবিৰৰ লগত ভিডিঅ' বনাইছে মোক নকলেও কথাষাৰ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকে সুধি থাকে কমেণ্টবোৰত যে জিম্পি বা নাই নেকি বা জিম্পিৰ ভিডিঅ'বোৰতো সুধি থাকে জোনমণি বা নাই নেকি গতিকে ভাবিলোঁ আপোনালোকক ক্লিয়াৰ কৰি দিওঁ কথাটো তাই মোৰে মাজত বেয়া পোৱা পুই হৈ আছে সেইটো কথা সত্য আৰু মোৰ কথা যদি আপোনালোকৰ বিশ্বাস নাই হোৱা মানে বিশ্বাস কৰি লওক আৰু এইটোৱে সত্য কেমেৰামেন ঠগে কৈ দেখোন তই বদনাম গাইছে এক নম্বৰ বদনাম গাইছে বদনাম গাইছে ঠগে বুলি কৈ যে তোৰ নিজৰ মুখখন দেখুৱাই দিবলৈ কোনে ক'লে যাওঁ এইখিনি ক'ত ঠগি আছে বাৰু চাওকচোন মোৰ কথা কেনেকুৱা এই মানে মোক বেয়া পায় দেখিছে নহয় কেনেকৈ বেয়াকৈ কৈছে দেখিছে নাই মানে চব চেচ দি দিলি আৰু দেই তই এইখিনি কেমেৰামেন ক'ত ঠগি আছে হে মোবাইল আছে মোৰ হাতত আৰু মই ঠগাই বুলি ক'লো যেনিবা তোৰ উলটিয়ালৈ আকৌ মোবাইলটো ধৰিবলৈ দৰকাৰ নাই নহয় ধৰিমে হয় নাই বাৰু মিছা কথা এটা এনেকুৱা মিছা কথা এটা মই সহ্য কৰিব নোৱাৰো নহয় হয় বাৰু হা অথনিবা দেখোন মিছা কথা কৈ আছিলে কোনো কলি কেলে চাই আছিলোঁ তই কিমান ডাঙৰ মিছা কথা ক'ব পাৰ তাই তেনেকুৱা কৈছিলে কাৰণে কৈছিলোঁ মই তেনেকুৱা কৈছিলোঁ তোক মই মাতিছিলোঁ নাই ভিডিঅ' বনাবলৈ তই কৈছিলি কি ভাওনালৈ লগ ধৰিছিলি নাই তই কি বুলি কৈছিলি তই কৈছিলি কি যে মোৰ টোপনি ক্ষতি হয় মই ভাওনালৈ নাযাওঁ টোপনি ক্ষতি হয় এইবোৰ মোক কোলা পৰি যায় কোনে ৰিক্স ল'বা তই কি ইমান দিবি কি মানি নিদিওঁ কিন্তু তোক মই লগ ধৰিছিলোঁ নাই তোক লগ ধৰিছিলোঁ নাই তোক আজি তই আজি চেচ মই কৰিলোঁ নহয় তোক মই কৈছিলোঁ নাই যে ব'ল ভাওনা চাবলৈ যাওঁ সোণজনী আহিছে বোলো ওলা তই কৈছিলি মই নাযাওঁ টোপনি ক্ষতি হয় মই যিমান নক'লো তোৰ সেইদিনা নিবিৰৰ লগত কেলে ভিডিঅ' বনালি তোক মই ভিডিঅ' বনাবলৈ মাতিছিলোঁ নাই তই কি কৈছিলি তেতিয়া একো নাই কোৱা বোলে মোৰ বেমাৰ আজি নবনাওঁ দেই তাকো মানে নিবিৰ আহে সি পুলিবৰৰ পৰা আমাৰ চুমনি গাঁৱলৈ আৰু তাক যদি ভিডিঅ'টো বনাই নিদিওঁ সিটো বেয়া পাব ন সিটো ভিডিঅ' বনাবলৈকে আহে ভাওনাত আহিছিলে আৰু লগতে ভিডিঅ' এটাও বনাইছে যিহেতু সি সদায় আহিব নহয় আমাৰ ঘৰলৈ তাৰপিছত এই লগতো বনোৱা কথা আছিলে মোৰ লগতে বনোৱা কথা আছিলে মানে তিনিটা ওলালোহেঁতেন আৰু নিবিৰ মই আৰু কিন্তু এই বেমাৰ আছিলে কাৰণে মই তাৰ লগতে বনাই দিবলগীয়া হ'ল কাৰণ সি আহিছিলে যিহেতু ভিডিঅ' বনাম বুলিয়ে সেইকাৰণে তাক বনাই দিলোঁ লগতে মই ভিডিঅ'টো বনোৱাৰ প্ৰথম কথা এইটোৱে আপোনালোকে ভাবে আমি দুইজনী যদি কেতিয়াবা এটা ভিডিঅ'ত মানে নোলাওঁ তেতিয়া আপোনালোকে ভাবে যে জানি আৰু জিম্পি দুটা নামটোৱে লৈ লৈছোঁ জানি আৰু জোনমণিয়ে কাজিয়া লাগিলে বুলি ভাবে বা মই হোৱাটছএপৰ কথাও কৈছোঁ ফেচবুকৰ কথা কৈছোঁ ইউটিউবৰ কথা কৈছোঁ মই যদি হোৱাটছএপত কিবা এটা ষ্টেটাছ দিওঁ তেতিয়া মানুহবোৰে ভাবে মই জিম্পিৰ লগত কাজিয়া লাগিলোঁ মানে এইটো বৰ ট্ৰেজেডি ফালিয়ে থাকে তাৰ ওপৰত মই তেনেকুৱা ষ্টেটাছ নিদিওঁ কিন্তু কেতিয়াবা যদি মই ট্ৰেজেডি ফলাই ষ্টেটাছ এটা দি দিওঁ মানুহবোৰে ভাবে জিম্পি আৰু জোনমণিৰ মাজত কাজিয়া হ'ল আপোনালোকে সেইটো কেতিয়াও নাভাবিব আমি কাজিয়া নালাগো কাজিয়া নালাগো বুলি নকওঁ আমাৰ কুকুৰ চুপতি এই ভাল হয় এই বেয়া হওক তেনেকৈ লগা নাই হয় নাই এনেই কুকুৰ চুপতি লাগো আৰু তেনেকুৱা কথা সেইকাৰণে আপোনালোকে নাভাবিব আমি কাজিয়া লাগিলোঁ বুলি আৰু মানে কি হয় কেতিয়াবা এইও ব্যস্ত থাকে ময়ো ব্যস্ত থাকোঁ আৰু ভাওনা সঁচা কথাটো কৈ দিছোঁ ভাওনাৰ মানে যাবলৈ খুৰী এজনীয়ে লগ ধৰিলে আৰু আমি 8টা বজাতে গুচি আহোঁ ভাওনা 1টামানলৈকে হয় তাই 9টামানত যায় সেইকাৰণে আমি গুচি আহোঁ সেইকাৰণে মোক নেদেখিলে আৰু পিকনিক হৈছে আমাৰ কলেজৰ পৰা গৈছিলোঁ সেইকাৰণে মানে এই কলেজ শেষ হ'ল কাৰণে আৰু নিয়া নহ'ল বহুত অন্তৰত দুখ পালোঁ তহঁতি মোক এনেকুৱা কৰিম বুলি ভবা নাছিলে আৰু মানে কমেণ্টত কৈ আছে কাৰণে এই কথাটো জনাই থ'লোঁ আৰু অকণমান প্ৰেংক কৰিলোঁ তাৰ বাবে ক্ষমা কৰি দিব আৰু দেই আৰু এক ভাওনালৈ লগ ধৰিছিলোঁ বাৰু তেতিয়া তাৰপৰা তাই এনেও এবেলা চাই আহিলেগৈ আৰু সোনকালে তাৰপিছত ৰাতি যেতিয়া টোপনি ক্ষতি কৰিব নোৱাৰে মানে আৰু এই টোপনি ক্ষতি কৰা অভ্যাস নাই সেইটো কাৰণে তাই যেনিবা আকৌ পিছৰখন ভাওনা চাবলৈ নাযায় আৰু আমি আকৌ পিছৰখনহে চাবলৈ যাওঁ সেইকাৰণে আমি সেইকেইদিন মানে লগ নহ'লোঁ পুৰা প্ৰায় 4 দিন হৈছিলে ন ভাওনা 4 দিন হৈছিলে সেইকেইদিন মানে খুব ঠাণ্ডাও আৰু টোপনি ক্ষতি 12টামান বজাত উঠেহে আৰু মই আকৌ 8টা বজাত ঘৰলৈ আহোঁৱে মোৰ টোপনি ক্ষতি নহয় আকৌ আমি 8টা বজাত
আৰু 7টাৰ পৰা কেইটাৰ পৰা হয় 5টাৰ পৰা 8টা 8:30 মানলৈ হয় সেইখন চাওঁগৈ তাই 9টা বজাত যায় গতিকে দুইজনী লগ হ'ব নোৱাৰিলে আপোনালোকে ভাবিছে জোনমণি আৰু জিম্পিয়ে কাজিয়া লাগিলে সেইকাৰণে আৰু 9 দিনমান আপোনালোকে ভিডিঅ' পোৱা নাছিলে হয়নে সেইটো চবেই কমেণ্টত কৈছিলে তই চাইছিলি নে নাই চাইছিলোঁ পাইছিলোঁ মোকো সোধে বাৰু বহুতে জোনমণিৰ লগত কিবা লাগিলে নেকি আমাৰ তেনেকুৱা কাজিয়া লগালগি নহয় মানে কি হয় আৰু কেতিয়াবা মানে ধৰক এনেকুৱা আৰু কিছুমান প্ৰব্লেম থাকে এইবিলাকৰ কাৰণে আৰু প্ৰব্লেম মানে কি আৰু বিজি আৰু মইতো যেনি তেনি উৰি ফুৰোঁ মই মানে এবেলা যাওঁ চিলাই কামত এবেলা ভিডিঅ' বনোৱাত আকৌ ইফালে সিফালে যোৱা কৰা আছেই এনেকুৱা হয় মানে সেইটো কাৰণে কেতিয়াবা দুইজনী এসপ্তাহমান লগ হ'ব নোৱাৰোঁ গতিকে আপোনালোকে ভুল নুবুজিব প্ৰথমতে মই তেনেকৈ ক'লোঁ আপোনালোকে তেনেকৈ কৈ থাকে সেইকাৰণে ক'লোঁ আৰু ক্ষমা কৰি দিব অন্তত কিন্তু বহুত আঘাত দিলি আজি তই তেনেকৈ কৈ মই আৰু অকণমান ক'লোহেঁতেন মানে তেতিয়া আৰু অকণমান ক'লোহেঁতেন তই আকৌ মুখখন দেখুৱাই দি দৰকাৰ নাই আৰু এইটো গেটআপত এইটো ভিডিঅ' বনাইছিলে দেই মই কৈছিলোঁ আৰু এই মাক হৈছিলে সেইকাৰণে এইটো গেটআপত দেখিছে গতিকে ভুল নুবুজিব মোৰ নিচিনা আকৌ বুঢ়ীজনী ভালেই লাগে হয় নাই বাৰু এনেকুৱা বুঢ়ী এজনী আমি ছেপাৰেট কেতিয়াও নহওঁ তাই যদি বিয়া হৈ যায় মই যদি বিয়া হৈ যাওঁ তেতিয়াহে হ'ম আৰু মই তেতিয়া বাৰু আপোনালোকৰ দুখ লাগিব নাই আমাৰ বাৰু নিশ্চয় দুখ লাগিব আপোনালোকৰ দুখ লাগিব নাই ক'বচোন বাৰু একেলগে বহুত দিন ভিডিঅ' নাপাব হয় নাই বাৰু সঁচাকৈ দেই নিজে ভাবি লওঁতে দুখ লাগে সঁচাকৈ দুখ লাগে মানে বিয়া কথা ভাবিলে আৰু মোৰ আৰু অন্ত খুন্দা মাৰিহে ধৰে মোৰ বাৰু বিয়া এতিয়া নহওঁ এই হয়নে নহয় নিজে সুধি লওক বিয়াখন হ'ব আৰু আপোনালোকে অকণমান অকণমানকৈ গম পাইছে আৰু ভিডিঅ'ত দেখিছেনে বাৰু বিয়া হ'বলৈ মনটো যায় কেতিয়াবা কিন্তু কেতিয়াবা নাযায় যেতিয়া মানে কামৰ কথাটো মনলৈ আহি যায় আইঅ যেতিয়া কাঁহী বাতি ধুব লাগিব তুমি ঠাণ্ডা বতৰত উঠি এতিয়াতো একদম বনৰ পক্ষী নিচিনাকৈ উৰিহে ফুৰা আৰু যেতিয়া বাচন ধুব লাগিব মালিকৰ জাঙিয়া ধুব লাগিব তেতিয়া তুমি গম পাবা মোৰ কাপোৰকেইটা আইতাহে ধুই দিয়ে পাবাগে ৰ'বা সেইবোৰ আৰু বিয়া পাতিবই লাগিব হয় নাই ছোৱালী হৈছোঁ যেতিয়া আৰু যাবই লাগিব সেইকাৰণে ছোৱালী লাইফটো এনজয় কৰি লওক লাহে লাহে যাব হয় নাই ইমান জলদি কৰি লাভ নাই নহয় লাভ নাই এনজয় কৰি যাওক নকওঁ যে বিয়া হোৱাৰ পিছতো বেয়া কাৰণ আমাৰ মাহেঁতো সংসাৰ কৰিছে গোটেই পৃথিৱীখনত কোনেনো সংসাৰ নকৰাকৈ আছে তথাপিও আৰু হয় নাই ৰাইজক আজি জনাই দে মোৰ লগত ভিডিঅ' কৰি তোৰ কেনেকুৱা লাগে কিনো কম আৰু এতিয়া তই আকৌ ফুলি যাবি নহয় নুফুলো ক আজি ভিডিঅ' কৰিহে মোৰ ভাল লাগে মানে প্ৰথমৰ পৰাই তোৰ লগতে কৰা যে উৰণিখন গুচাই ল তই বোৱাৰী নহয় নে মানে প্ৰথমৰ পৰাই তোৰ লগত কৰা যে মানে তোৰ লগত কৰিয়ে ভাল লাগে আৰু বাকীবিলাকৰ লগতো ভাল লাগে যেনিবা তোৰ লগত আৰু প্ৰথম পৰাই কৰি থকা যে সেইটো কাৰণে আৰু বেছি ভাল লাগে আমি ইংগিত দি দিলে গম পাওঁ হয় নাই ইংগিত দিলে গম পাওঁ তাই কি কৰিবলৈ কৈছে মানে ভিডিঅ' চলি থকা অৱস্থাতে তাই কি কৰিবলৈ কৈছে বা মই কি কৰিবলৈ কৈছোঁ তাই আমি ইংগিত দিলে গম পাওঁ মানে এতিয়া নহয় আৰু ধৰক টিকটকৰ দিনৰ পৰা যিহেতুকে ভিডিঅ' কৰা আমি টিকটকৰ দিনৰ পৰা একেলগে ভিডিঅ' কৰা মানুহ দেই আমি বহুত কি আগৰ পৰা বহুত পুৰণি মানুহ ইউটিউব জগতত আমি অহা বেছি দিন হোৱা নাই এবছৰ হ'ল কিন্তু আমি টিকটকত পুৰণি মাল আৰু টিকটকৰ দিনত বহুতে আমাৰ ভিডিঅ' চাইছিলে দেই তেতিয়া মানে বহুত ভিউৱাৰ্ছ হয় ন তেতিয়া বহুত ভিউৱাৰ্ছ পাইছিল ইউটিউবতকৈও বেছি ভিউৱাৰ্ছ হয় তাত আৰু মানে এতিয়াও কয় বাৰু কমেণ্ট কৰি ইউটিউবত যে তোমালোকৰ ভিডিঅ' আমি টিকটকৰ দিনৰ পৰা চাই থাকোঁ তেতিয়া মনটো আৰু ভাল লাগে ন খুলি যাওঁ তেতিয়া মানে আমাৰ টিকটকৰ দিনৰ পৰা ভিডিঅ' চাই এনেকুৱা নিচিনা এতিয়াও আছে বহুত মানুহ আছে সেইটোকেতো কৈছোঁ ইউটিউবত মানে কমেণ্ট কৰে যে তোমালোকৰ ভিডিঅ' টিকটকৰ দিনৰ পৰা চাওঁ ভাল লাগে তেতিয়া মনটো বহুত ভাল লাগে আৰু কিছুমান নিগেটিভ কমেণ্টটো আহে বেছি নাহে বাৰু দেই ক'ৰবাত এটা ভিডিঅ'ত এটা আহে সেইবোৰ চাগে ফেক একাউণ্ট হয় ন সেইবোৰ চাই লাভ নাই সেইবোৰ আৰু লগালগ ৰিমুভ কৰি দিব লাগে মই সেইটোৱে জানো মই সেইবোৰ চাই নাথাকোঁ মই ডাইৰেক্ট ৰিমুভহে কৰি দিওঁ বেয়াকৈ তোক চাই থাকিলে নিজৰে মনটো বেয়া লাগিব ন বেয়া কমেণ্ট মোৰ চেনেলটোত বহুত দিন ভ্লগ দিয়া নাই ভাবিলোঁ আজি এটা বনাই পিনি দি দিওঁ আপোনালোকে যিহেতুকে প্ৰশ্ন কৰি আছিলে তাইৰ চেনেলটোতো আছে মোৰ চেনেলটোতো আছে সেইবোৰ কমেণ্ট দেখি পিনি আমাৰ হাঁহি উঠিছে হয় নাই ভাবিলোঁ সেইকাৰণে আৰু আপোনালোকক কৈ দিওঁ আজি সঁচা কথাটো আমি তেনেকৈ একোৱেই নালাগোঁ আৰু মানে কৈছে আপোনালোকক প্ৰব্লেমটো নালাগো বুলি নজৰ নেহি লগানে কা
নেলাগো গৈ পিনি নিজে ফুটনি মাৰি আকৌ পিছত বোলে ডাঙৰ কাজিয়া চেপাৰেট হৈ গ'ল বোলে এনেকুৱাটো নহয় তাইক যদি কোনোবাই মোৰ কথা বেয়াকৈ লগাই তাই তেতিয়া মোক ডাইৰেক্ট সোধে বেলেগৰ হতুৱাই সুধি নাথাকে যে তই এইটো কৈছিলি নেকি তাৰপিছত যদি আমি সেইটো কথা মিছা বুলি গম পাবলৈ হয় সেইটো মানুহক আমি কেতিয়াও সোধাই নেৰোঁ সেই গতিকে সেই কথাটোৱে ভাল ডাইৰেক্ট সুধি দিয়ে কোনোবাই যে জানিয়া সোধে মোৰ কথা তই এনেকৈ কৈছিলি নেকি একদম ঘৰত আহি সুধি থৈ যাহি আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু আমি হাঁহি ধেমালি কৰি ফূৰ্তি কৰি এনেকৈ থাকোঁ আমাৰ কথাবোৰ আপোনালোকে বেয়াকৈ নল'ব হয় নাজানি আমি আৰু এনেকৈ থাকোঁ আৰু হাঁহি ফূৰ্তি কৰি বাই বাই আমাক বেয়া চেয়া নাপাব আৰু দেই কেইটামান ভিডিঅ' আৰু এই লগত নবনালোঁ আৰু খাব বাই আমি ব্লগ বনাই খালি